হেই গাইজ, সকলোকে মোৰ মিনি ব্লগছলৈ স্বাগতম জনাইছোঁ। আৰু আজি গাইজ মই বহুত বেছি টেনশ্যনত আছোঁ, কাৰণ মই একো পঢ়িব পৰা নাই আৰু এক্সাম আছে মোৰ আজি। চ' তাৰ বাবে বহুত বেছি টেনশ্যনত ভাবিছোঁ অকণমান পঢ়ি লওঁ, কিন্তু মাথাত একো নুসুমে গাইজ। কি সুমিব? আগতে গুৰুত্ব নিদিলে, এতিয়া জানো সুমিব কিবা? একো সোমা নাই গাইজ। ভাবিছোঁ অকণমান এতিয়া চাহ পানী খাই লওঁ, যিটো কি যি হ'বলগীয়া আছে হৈছে। গুৰুত্ব দিয়া নাই, মানে মই একচেপ্ট কৰিছোঁ গুৰুত্ব দিয়া নাই, এতিয়া গুৰুত্ব দিম বাৰু। অহাবাৰ নিশ্চয় ভাল কৰিবলৈ চেষ্টা কৰিম গাইজ। এতিয়া চাহ পানীখিনি অকণমান খাই লওঁ, লৈ কিনে অকণমান মাইণ্ডটো ৰেষ্ট লৈ যাতে অকণমান পঢ়িব পাৰোঁ চেষ্টা কৰোঁ। তথাপিও যি হৈছে আৰু তাৰ বাবে সকলোকে কৈছে সকলোৱে যাতে অলপমান গুৰুত্ব দিয়ে এক্সামৰ টাইমত। মানে মোৰ কি হয়, এক্সামৰ আগদিনাখন বহুত বেছি মই টেনশ্যনত পৰোঁ। মানে আগতে গুৰুত্ব নিদিওঁ, এতিয়া টেনশ্যন পৰোঁ। কি টেনশ্যন পৰিলে এতিয়া কি হ'ব? একো হ'বলগীয়া নাই গাইজ। এতিয়া চাহ পানীখিনি খাই কেনে অকণমান ভাবিছোঁ ৰেষ্ট ল'ম, তাৰপাছত অকণমান পঢ়ি এক্সামলৈ ওলাম। মানে আৰু একো কথা নাই, টেনশ্যন ল'বলগীয়া নাই, যি হৈছে